আপোনালোকে মেলা বা অধিৱেশন চাবলৈ গ'লে গাহৰি মাংস পুৰা খায় নেকি? যদি খায় চাই চিন্তি খাব, কিন্তু কিয় বুলি ভাবিছে চাগে। যদি আপোনালোকৰ জানিব মন আছে এই ভিডিঅ'টো লাষ্টলৈ চাওক। তো গাইজ আজি যাবলৈ ওলালো তিৱা অধিৱেশন চাবলৈ, যিহেতু আমাৰ ঘৰৰ ওচৰৰ মৰিগাঁও ঔজাৰিতে হৈ আছে, আৰু সেইবাবে ভাবিলো গধূলি সময়ত অংকু আৰু মই দুইটাই এপাক চাই আহোগৈ। সেইবাবে আমি দুইটাই ওলাই দিলো ঘৰৰ পৰা। তেনেকৈ গৈ গৈ অধিৱেশনৰ ওচৰ পাইছিলোগৈ, তেনেতে যি যাম দেখিলো, সেইবাবে ভাবিলো লগৰ এজনী ঘৰৰ ওচৰতে আছে, স্কুটিখন ইয়াতে থৈ অধিৱেশনলৈ খোজকাঢ়ি যোৱাই ভাল হ'ব। সেইবাবে আমি দুইটাই খোজকাঢ়ি আহিলো। খোজকাঢ়ি গৈ গৈ মেইন গেটখন পাই গলো। তেনেতে ভিতৰত সোমাই বাণিজ্য মেলানো কি চাম, লোৱা মানুহ একো লোৱা প্ৰয়োজন নাই যেতিয়া, সেইবাবে খাদ্য মেলাত গৈ গাহৰি দোকান বিচাৰি এখন পাই ইয়াতে 1 প্লেট গাহৰি অৰ্ডাৰ দি দিলো। আৰু মানে আপোনালোকক যে ফাৰ্ষ্টত কৈছিলো গাহৰি মাংস কিয় য'তে ত'তে খাব নালাগে, মানে এইখন দোকানত 1 প্লেট গাহৰি মাংস অৰ্ডাৰ দি দিলো 100 টকা দি, কিন্তু গাহৰিৰ মাংসটো অলপ তিতা আছিলে, সেইকাৰণে আপোনালোককো মানে অলপ ক'লো। আৰু তেনেতে গাহৰি মাংসখিনি খাই থাকোতে আমাৰ জান্তি ভাইকো লগ পাই গলো। মিনিভ্লগত ময়ো আহি গলো, জান্তি ভাইক লগ পাই গলো, একদম বঢ়িয়া, 25,000 ছাবস্ক্ৰাইবাৰ হৈ গ'ল, একদম পুৰা থেংক ইউ। চবে যাবা একদম জান্তি 90 দেই, আৰু এইফালে ইয়াকো মজাকে ফল কৰি দিবা, মোৰ ফ্ৰেণ্ড যদি কোনোবা চাইছে এইটো ভিডিঅ' কলাবত যাব। গাহৰিটো খাই হোৱাৰ পাছতে আমি অংকুৱে মই আহি গলো পাণ খাবলৈ। দুইটাই পাণ এখন মুখত ভৰাই অধিৱেশনখন চাৰিওফালটো ঘূৰিলো, আৰু তেনেকৈ ঘূৰি গৈ ঘৰলৈ উভতি আহিলো। আৰু আপোনালোকে মিনি ব্লগটো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব। আৰু আপোনালোকে বহুতে ভিডিঅ' চাই কিন্তু ফ'ল'টো কৰি নিদিয়ে, ফ'ল'টো কৰি দিয়ক আৰু গাইজ।